আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি আৰু এই পবিত্ৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি দিনাই আমাৰ হিন্দু ধৰ্মৰ আৰাধ্যৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। আৰু সেয়েহে আজি আমাৰ আৰাধ্যৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ বিষয়ে মই খুব চমুকৈ দুআষাৰ আপোনালোকৰ আগত ক'বলৈ ওলাইছো। ভগৱান শ্ৰীকৃষ্ণ হ'ল হিন্দু ধৰ্মাৱলম্বী লোকসকলে আৰাধনা কৰা এক দেৱতা। শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ বুলি কোৱা হয়। ভগৱান শ্ৰীকৃষ্ণ আছিল বাসুদেৱ আৰু দৈৱকীৰ অষ্টম সন্তান। ভগৱান শ্ৰীকৃষ্ণ ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিত মথুৰা কাৰাগাৰত জন্ম হৈছিল। সেয়েহে প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি দিনাই এই কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। এই জন্মাষ্টমীৰ দিনাই বহুতৰে ঘৰে ঘৰে মাহ প্ৰসাদৰ লগতে পায়স, লাড়ু আদি বিভিন্ন মিঠাইৰে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অৰ্পণ কৰে। এই জন্মাষ্টমীৰ সংগতি ৰাখি বিভিন্ন ঠাইত ৰাসলীলা, দহি হাণ্ডি, নন্দ উৎসৱ আদিৰ দৰে বিভিন্ন উৎসৱ পালন কৰে। দ্বাপৰ যুগত উগ্ৰসেন নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ পুত্ৰ আছিল কংস। এদিন কংসই তেওঁৰ দেউতাক উগ্ৰসেনক গাদীৰ পৰা আঁতৰাই নিজেই ৰজাৰ আসনত বহিছিল। দৈৱকী আছিল কংসৰ ভনীয়েক, যাৰ বিয়া হৈছিল বাসুদেৱৰ লগত। আৰু বিয়া দিনাৰ বহু ৰং ৰহস্যৰে দৈৱকীক তাইৰ স্বামীৰ ঘৰত থবলৈ গৈ থকাৰ অৱস্থাতেই এটি আকাশবাণী শুনিবলৈ পায়। হে কংস, যি ৰং আনন্দৰে দৈৱকীক তুমি বিয়া দিছা, তেওঁৰ গৰ্ভত জন্ম লোৱা অষ্টম সন্তানেই তোমাক এদিন বধ কৰিব। সেই আকাশবাণী শুনি কংসই বাসুদেৱক মাৰিবলৈ খেদি গৈছিল আৰু তেতিয়া দৈৱকীয়ে বাধা দি কৈছিল যে তেওঁক মাৰিব নালাগে। মোৰ গৰ্ভত যিমান সন্তান জন্ম হ'ব গোটেইবিলাক মই তোমাক অৰ্পণ কৰি দিম। ঠিক তেনেকৈ দৈৱকী গৰ্ভত 7টিকৈ সন্তান জন্ম হৈছিল আৰু এই 7টি সন্তানক ককায়েক কংসৰ হাতত অৰ্পণ কৰি দিছিল। আৰু নিৰ্দয়াৰ মোমায়েক কংসই এই 7টি দেৱতুল্য শিশুক মৃত্যুদণ্ড দিছিল। অৱশেষত কংসই অষ্টমটি সন্তান মাৰিব ধৰোঁতেই তেওঁৰ হাতৰ পৰা এৰাই গুচি যায়। আৰু পাছলৈ এই অষ্টমটি সন্তানেই দানৱৰূপী কংসক বধ কৰে। আৰু সেইজনাই আছিল আমাৰ সকলোৰে আৰাধ্যৰ ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণক গোপাল, গোবিন্দ, চক্ৰপাণি, মাধৱ আদি বিভিন্ন নামেৰে নামাকৰণ কৰা হয়। প্ৰায় 108টা নামেৰে তেওঁক আমি জানো। ভগৱান শ্ৰীকৃষ্ণই পাপী মোমায়েক কংসক বধ কৰি তেওঁৰ অত্যাচাৰৰ পৰা সকলোকে ৰক্ষা কৰিছিল। আপোনালোকে মোৰ আজি এই ভিডিঅ'টি চাই কেনে পালে? কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি মোৰ এই চেনেলটোলৈ আপোনালোকে প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেদৰে ভিডিঅ' পাই থাকিবৰ বাবে। তেতিয়াহ'লে আজিলৈ এৰো। আপোনালোকে ভালে থাকক, কুশলে থাকক। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে নমস্কাৰ। জয় হিন্দ, জয় ভাৰত, জয় শ্ৰীকৃষ্ণ।